হেল্ল' এভৰিৱান, যোৱাকালি ঘৰৰ পৰা আহোঁতে বহুত কিবা কিবি লৈ আহিলোঁ। ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা কৰি আপোনালোকক দেখাওঁ। এইডাল হৈছে কাজি নেমু, যিহেতু বজাৰত এতিয়া নেমু দাম বহুত বেছি, 4টাতে 50 টকা লাগে। আৰু এইডাল যেতিয়া আব্বা আছিল তেতিয়া ৰুই থৈ গৈছিল, যিহেতু এডাল 12 মাহে লাগে। এতিয়া কেইটামান ডাঙৰ হৈছে, বাকীখিনি বাৰু সৰু হৈ আছে। মানে নিজেও খাব পাৰি, মানুহক ভগাব পাৰি, মানে বহুতেই লাগে এডাল। তাৰপিছত হৈছে এডাল সূৰুযমুখী জলকীয়া বুলি কওঁ, আপোনালোকে বাৰু এডাল কি বুলি কয়। বহুত বেছি জ্বলা। মই কিন্তু ৰবাব টেঙা হওক বা আম হওক, এইবোৰৰ লগত এইডাল জলকীয়া খাই মই বহুত বেছি ভাল পাওঁ। তাৰপিছত হৈছে এইডাল হৈছে কণ বিলাহী কাৰ লগত খাই বেছি ভাল লাগে বাৰু, নিশ্চয় কচুৰ লগত খাই বহুত বেছি ভাল লাগে। ৰমজান মাহত খাব নোৱাৰোঁ, ৰমজান মাহ যোৱাৰ পিছত তেতিয়া বহুত ধুনীয়াকৈ খাব পাৰিম বাৰু। এতিয়া হৈছে এয়া শাক, আম্মাই শাকৰ গুটি পেলাই থৈ দিছিল, ধুনীয়াকৈ লাগিছে। ইয়াৰ পৰা মানে কেইটামান উঠাই আছে মোক দিবৰ বাবে। আৰু ইয়াতে মছলা গুটিও বহুত কিবা কিবি পেলাই আছে, যিহেতু আমাৰ ঘৰৰ ঠাইখিনি বহুত কম, যাৰ বাবে বহুত বেছি বস্তু ৰুব নোৱাৰি। এনেকৈ অলপ অলপ মানে য'ত পাৰে আম্মাই ৰুই থাকে আৰু ঘৰৰ বস্তু বুলি খাই থাকে। তাৰপিছত সেইডাল হৈছে ভোট জলকীয়া, আৰু ভোট জলকীয়াডালৰ কথাটো নকওঁৱে বাৰু, বহুত বেছিও লাগে আৰু মানে বহুত বেছি জ্বলাও হয়। এইডাল হৈছে অমিতা খাই মই ইমান ভাল নাপাওঁ, ঘৰৰ বস্তু লাগিছে বাবে অলপ দেখালোঁ। আৰু ভাত কেৰেলাও তিতা কেৰেলাও লাগি আছে, সেইবোৰ দেখাব মই পাহৰিলোঁ। তাৰপিছত হৈছে এইটো আমাৰ ঘৰৰ ৰাস্তা, আৰু মাটি বাৰীৰ বাবে যে ঘৰৰ মানুহক হিংসা কৰে, ঠিক কথা। এইখিনি চাওকচোন, ইয়াৰ কাহিনীটো বাৰু মই পিছত ক'ম। তাৰপিছত আহিলোঁ, এনেকৈ আম্মাই ৰৈ চাই আছে, আৰু ঘৰৰ পৰা ওলাই আহিছে আমাৰ এইটো মেইন ৰাস্তা। তো পৰিৱেশটো বাৰু কেনেকুৱা লাগিছে, আমাৰ ঘৰৰ গাঁৱৰ পৰিৱেশ হয়। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, আশা কৰোঁ আপোনাক